নমস্কাৰ, এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। হাই ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। বিশেষকৈ হাই ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। অতি সোনকালে ঘোষণা কৰা হ'ব হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। যোৱা 22 তাৰিখত ঘোষণা কৰিলে HSLC মেট্ৰিক পৰীক্ষাৰ চূড়ান্ত ফলাফল, কিন্তু এতিয়াও ঘোষণা কৰা নাই HS হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল লৈ ছাত্ৰ ছাত্ৰীসকলে বহুত চিন্তিত হৈ আছে। কেতিয়া আহিব হাই ছেকেণ্ডেৰী চূড়ান্ত ফলাফল, ইয়াক লৈ ছাত্ৰ ছাত্ৰীসকলে বহুত চিন্তিত হৈ আছে। নমস্কাৰ, এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। অহাকালি 11 বজাত ঘোষণা কৰা হ'ব হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। অহাকালি 11 বজাত ঘোষণা কৰা হ'ব হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল, আৰু ছাত্ৰ ছাত্ৰীসকলে www.assam.gov.in ৱেবছাইটত চাব পাৰিব তোমালোকে নিজৰ ৰেজাল্টসমূহ। কেৱল মাত্ৰ ৰোল নম্বৰটো বহাই দিলে চাব পাৰিব ৰেজাল্টসমূহ। আৰু এনেধৰণৰ বাতৰিসমূহ নিত্য চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিবা। ধন্যবাদ।